মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, নবোদয় পৰীক্ষা নিচেই সমাগত। আমাৰ বেছি দিন নাই আৰু নবোদয় পৰীক্ষাৰ কাৰণে। আৰু নবোদয় পৰীক্ষা দি অহাৰ পিছত মই কুৱেশ্যন পেপাৰ আপোনালোকে কেনেকুৱা কৰি আহিলে সেইটোও ডিছকাছ কৰিম। মই কুৱেশ্যন পেপাৰবোৰ সন্ধিয়ালৈকে আপোনালোকক দি দিম। কোনটো শুদ্ধ কৰি আহিলে, কোনটো ভুল কৰি আহিলে আপোনালোকে ঘৰত আহি সন্ধিয়া মানত মোৰ ভিডিঅ' চালে গম পাব যে কিমান নম্বৰ আপোনালোকে পাব নবোদয় পৰীক্ষাত ইত্যাদিবোৰ মই আপোনালোকক সেইদিনা যোনদিনা আপোনালোকে নবোদয় পৰীক্ষা দি আহিব সেইদিনা লগে লগে আপোনালোকে ঘৰত আহি মোৰ ইউটিউব চেনেলত আপোনালোকে চাব পাৰিব যে কেইটা ভুল হ'ল, কেইটা শুদ্ধ হ'ল। গতিকে বলক আজি নবোদয় পৰীক্ষাৰ কাৰণে 10টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ। চাওক, 10টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ, যিবোৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে আৰু অহাৰ সম্ভাৱনা খুব বেছি। আৰু যিবোৰ প্ৰশ্ন আহিলে আপোনালোকে ভুল কৰি আহি যায়, কেতিয়াবা বেলেগ অপশ্যনত আপোনালোকে কি কৰে ক্লিক কৰি আহি যায়। সেই অপশ্যনবোৰ আমি আজি খুব অতি সহজেৰে চাম যে কেনেকুৱা অপশ্যনবোৰ আহিলে আমাৰ ভুল হয়, আৰু খুঁটি নাটি চাম, একদম ক্ষুদ্ৰভাৱে চাম, বহুত ভালকৈ চাম। গতিকে বলক আৰম্ভ কৰিছোঁ। তো আপোনালোকে নিশ্চয় ইয়াত ডিছপ্লেত আপোনালোকে দেখি পাইছে, আপোনালোকক 4টা চিত্ৰ দিয়া হৈছে। ইয়াত 1, 2, 3, 4 এই 4টা চিত্ৰ দিয়া হৈছে। এই 4টা চিত্ৰৰ ভিতৰত কোনটো অমিল বাছি উলিয়াব লাগে। অমিল বুলি আপোনালোকক ওপৰত নিৰ্দেশনা দিয়া থাকিব, ওপৰত লিখা থাকিব যে কোনটো অমিল বাছি উলিওৱা বুলি লিখা থাকিব। সেই নিৰ্দেশনা অনুযায়ী নিৰ্দেশনাটো পঢ়িয়ে আপোনালোকে কি কৰিব, তলৰ উত্তৰবোৰ কৰিব। তে বলক আৰম্ভ কৰিছোঁ। তে বন্ধুসকল চাইছে, বেছি দেৰি নকৰোঁ, আজি খুব শ্বৰ্টকৈ আলোচনা কৰিম। বন্ধুসকল চব ছবি একে আছে, আপুনি 1 চাওক, 3 চাওক, 4 চাওক, একে আছে। কিন্তু 2টো আমাৰ ইয়াত ভুল হৈ আছে, কিয়নো ইয়াৰ টুপিটো এনেকুৱা জোঙা হৈ আছে, হয়নে? তে নিশ্চয় বুজি পাইছে। বেলেগ প্ৰশ্ন এটালৈ গৈছোঁ, বহুত দেৰি হৈ যায় আৰু আপোনালোকে ভিডিঅ'বোৰ চাবলৈ আমনি পাই ঢেৰ দীঘল হৈ গ'লে। তাৰপিছত আপোনালোকে ইয়াত চাইছে কোনটো চিত্ৰ ছেম আকৃতিৰ হয়, আপোনালোকক বিচাৰি উলিয়াব লাগিব। এই চিত্ৰটো যোনটো মই গোল কৰি আছোঁ, এই চিত্ৰটো একেবাৰে ছেম মিল কোনটো চিত্ৰৰ লগত আছে সেইটো আমি বিচাৰি উলিয়াব লাগিব। তো বলক ডাইৰেক্ট এনচাৰটো কৈছোঁ। 1, 2, 3 এইটোতো হ'বই নোৱাৰে, কিয়নো এইটো হ'লে হয়, কিন্তু ইয়াৰ এই জোঙা আকৃতিটো বহুত সৰুকৈ দিছে, সেইকাৰণে ইয়াৰ এনচাৰটো হৈ যাব 4, কিয়নো এইটো চিত্ৰৰ লগত এইটো চিত্ৰ একদম ছেম আছে, পূৰা মিলিছে। তাৰপিছত আমি বেলেগ প্ৰশ্ন এটালৈ গৈছোঁ। তাৰপিছত এনেকুৱা এটা প্ৰশ্ন আহিব, যিবোৰ যেনেকুৱা প্ৰশ্ন আছে আপোনালোকে ডিছপ্লেত চাই আছে। এই প্ৰশ্নটো কেনেকুৱা হ'ব যে আপোনালোকক দিয়া থাকিব, তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এইটো সম্পূৰ্ণ কৰিব লাগিব যে ইয়াত কেনেকুৱা হ'ব বুলি আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব, ইয়াত কোনটো যোগ হ'ব বুলি। তো আমাক 1, 2, 3, 4 এনেকুৱা অপশ্যন দিয়া আছে, এই 4টাৰ ভিতৰৰ পৰা কোনটো হ'ব। তো প্ৰথমে আপোনালোকে এনেকুৱা প্ৰশ্ন কি বুদ্ধিৰে ওলাব চাব। ইয়াত চাব, এইটো কলা কৰিছে, বগা, কলা, বগা, কলা, বগা, ইয়াত কলা আহিব, হয়নে? ইয়াত কলা আহিব, তাৰপিছত আকৌ বগা আহিব ইয়াত। তে প্ৰথমে কলা আৰু বগা থকাটো আমি বিচাৰি চাম। তে আপোনালোকে 1, 2, 3, 4 অপশ্যনত চাব। ইয়াত নিশ্চয় আপোনালোকে চাব এইটো বগা হৈ গৈছে। এইটো যদি আমি আনি ইয়াত লগাই দিওঁ কলা হৈ যাব, আৰু এইটো যদি ইয়াত লগাই দিওঁ বগা হৈ যাব। গতিকে 1 অপশ্যনটো নহ'ব, 1 অপশ্যনটো ভুল হ'ব। তাৰপিছত এইটোতো একেবাৰে ভুল, ডাইৰেক্ট কলা নহ'ব গোটেইখিনি, আৰু ডাইৰেক্ট বগাও নহ'ব। গতিকে অপশ্যন নম্বৰ 3টো আপোনালোকৰ শুদ্ধ হৈ যাব। যদি বুজি পোৱা নাই ভিডিঅ'টো পুনৰ ঘূৰাই চাব আৰু বুজিবলৈ চেষ্টা কৰিব। বেলেগ এটা প্ৰশ্নলৈ গৈছোঁ। প্ৰশ্নত আপোনালোকে চাব, এই প্ৰশ্নটোত কি বুদ্ধি খটুৱালে আমাৰ হ'ব আৰু কেনেকুৱা দিছে আমাক, বাছ সেইটো আমি কি কৰিব লাগিব, বিচাৰি উলিয়াব লাগিব। এই প্ৰশ্নটোলৈ মন কৰক। ইয়াত আপোনালোকক প্ৰথমে এনেকুৱা 1, 2, 3 তিনিটা দণ্ড দিছে, হয়নে? ত্ৰিভুজ আঁকিছে। এই তিনিটা দণ্ড ইয়াত আহি কি হৈ গৈছে, 4ডাল দণ্ড হৈ গৈছে। 1, 2, 3, 4 4ডাল হৈ গ'ল। ইয়াত 3 আছিলে, তো ইয়াত কি হৈ গ'ল, 4 হৈ গ'ল। তাৰপিছত আমি এইটো চাম, ইয়াত কি দিছে আমাক, 1, 2, 3, 4, 5 ইয়াত 5 আছে, হয়নে? ইয়াত 5 আছে, তো ইয়াত নিশ্চয় 6 হৈ যাব। এতিয়া 6 থকা চিত্ৰ আমি বিচাৰি উলিয়াব লাগিব। 1, 2, 3, 4ৰ পৰা আমি বিচাৰি উলিয়াব লাগিব। তো 6 কোনটোত আছে বন্ধুসকল আপোনালোকে নিশ্চয় চাইছে, এইটো 4 নম্বৰ অপশ্যনটো খুব ভালকৈ চাব, ইয়াত 6টা আছে। গতিকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হৈ যাব 4 নম্বৰ চিত্ৰৰ আকৃতিটো। ঠিক আছে, বেলেগ প্ৰশ্ন এটালৈ গৈছোঁ। এই প্ৰশ্নটোত আপোনালোকে চাই কি বুজি আছে। আমাৰ ইয়াত প্ৰথমে দিছে এ বুলি দিছে ইয়াত, হয়নে? এ দিছে, নিশ্চয় চাই আছে। এই এটো কি কৰিছে, ইয়াত গৈ উল্টা হৈ গৈছে, এনেকুৱা সম্পূৰ্ণ উল্টা হৈ গৈছে। ঠিক আছে, তো নিশ্চয় বুজি পাইছে। এই এটো যদি চিধা আছিলে, এইটো গৈ ইয়াত যদি উল্টা হৈ যায়, তেতিয়া আমাৰ
এই ত্ৰিভুজ লেখিয়া যে অংশটো দিছে এইটো আপোনালোকে যে চাই আছে চিত্ৰত এই ত্ৰিভুজ লেখিয়া অংশটো যে যোনটো আমাক দিছে এইটো এইফালে গ'লে কি হ'ব এইটোও কি হ'ব এনেকুৱা উল্টা হৈ যাব আৰু এই প্লাছ প্লাছ চিনটো তলত আহি যাব হয়নে তে ইয়াত আমি কোনটো চাইছোঁ 1 2 3 4 কোনটো হ'ব আপোনালোকে অলপ অনুমান কৰি চাওকচোন ডাইৰেক্ট যদি আমি উল্টাই দিওঁ কোনটো হ'ব তে নিশ্চয় আপোনালোকে বুজি পাইছে 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুদ্ধ হ'ব আমি বেলেগ এটা প্ৰশ্নলৈ গৈছোঁ খুব সহজে ডিসকাস কৰি আছোঁ আৰু বেছি সময় নলওঁ মই সেইকাৰণে পটাপটকৈ পাৰ কৰি আছোঁ তাৰপিছত আপোনালোকে চাব আপোনালোকক এইটো চিত্ৰটো দিয়া হৈছে সমস্যা চিত্ৰটো হয়নে সমস্যা আকৃতি দিয়া হৈছে 1 2 3 4 উত্তৰ আকৃতি দিয়া আছে ইয়াৰ পৰা কোনটো বহিব বস আপোনালোকক উলিয়াব লাগিব তে আপোনালোকে বেছি টেনচন ল'ব নালাগে এনেকুৱা প্ৰশ্নত আপোনালোকে এনেকৈ গোল কৰি দিব এইটো হয়নে এইটো গোল কৰি দিলে চাওক ইমান দূৰ যেনেকুৱা আকৃতিটো পাইছোঁ এই আকৃতিটো আমাৰ 1 ৰ লগত মিলিছে গতিকে 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো কাৰেক্ট হৈ যাব আৰু বাকি কিটা কি হ'ব ভুল হ'ব এইটো বহুত ডাঙৰ হৈ গ'ল এইটো ইয়াত নুজুৰে তাৰপিছত এইটোও তেনেকুৱা উল্টা হৈ গ'ল আৰু এইটোতো একেবাৰে নহয় 4 নম্বৰটো তেতিয়া 3 4 এইকিটা নহয় 1 2 আপোনালোকৰ শুদ্ধ হৈ যাব বেলেগ এটা প্ৰশ্নলৈ গৈছোঁ দাপনৰ প্ৰশ্ন হয় নিশ্চয় আপোনালোকক আগৰ পৰা মই বুজাই আছোঁ দাপনৰ প্ৰশ্নবোৰ কেনেকৈ কৰিব মই কওঁ যদি আপোনালোকক এনেকুৱা দাপন দিয়া থাকে ইয়াত এইটোক দাপন বুলি কয় এইটোত যদি দাপন দিয়া থাকে x আৰু y তেতিয়া আপোনালোকৰ এই দাপনৰ একেবাৰে ওচৰত কোনটো আছে 9 আছে তে আমাৰো এইফালে এই দাপনৰ এইফালে যদি ওচৰত 9 আছে আমাৰ দাপনৰ এইফালেও ওচৰত কি হৈ যাব একেবাৰে ওচৰত 9 হ'ব কিন্তু 9 টো এনেকুৱা সৰি 9 টো উল্টা হৈ যাব হয়নে তাৰপিছত 8 টো যেনেকুৱাই উল্টা কৰক এনেকুৱাই হ'ব সেম টু সেম নহয় জানো তে আপোনালোকে নিশ্চয় চাই আছে এইটো কোনটো প্ৰশ্ন হ'ব লাগিছিলে আমাৰ 1 নম্বৰ এনসাৰটো ইয়াৰ শুদ্ধ হৈ যাব নিশ্চয় বুজি পাইছে বেলেগ এটা প্ৰশ্নলৈ গৈছোঁ এইটো কাগজ কটা প্ৰশ্ন হয় আপোনালোকে নিশ্চয় গম পায় যে আমি কাগজ যদি এটুকুৰা কাগজ লওঁ এয়াক কি কৰিছোঁ আমি বৰ্গ আকৃতি দিছোঁ এনেকুৱা বৰ্গৰে আমি কাটি লৈছোঁ এনেকুৱা কাগজ এটুকুৰা উলাই লৈছোঁ ঠিক আছে মই অলপ ভালকৈ আঁকিম এইটো কাগজ এটুকুৰা এনেকুৱা বৰ্গ আকৃতিৰ উলাই লৈছোঁ তাৰপিছত ইয়াক মাজে মাজে এনেকুৱা ভাগ কৰিছোঁ ঠিক আছে ভাগ কৰি দিছোঁ ভাগ কৰাৰ পিছত কি কৰিছোঁ নেক্সট প্ৰশ্নটোত আকৌ চাব নেক্সট ভাগটোত চাব এইটোত আকৌ এই ভাঁজটো যে আমাৰ এনেকুৱা দুভাগ কৰিছিল তো এই দুভাগক আকৌ কি কৰিছে 4 ভাগ কৰি দিছে গতিকে কেই ভাগ কৰিছে সেইটো মনত ৰাখিব মেইনলি আমি সেইটো মনত ৰাখিলে কি হৈ যাব একেবাৰে সহজ হৈ যাব ইয়াক কি কৰা হৈছে 4 ভাগ কৰা হৈছে হয়নে এনেকৈ 4 ভাগ কৰা হৈছে এতিয়া এভাগক কি কৰিছে এনেকুৱা কাটি দিছে অলপটো হয় না এই ইয়াত চাওক এভাগক কি কৰিছে এনেকৈ অলপ কাটি দিছে তাৰ পিছত কি হ'ব আপোনালোকক মই কওঁ এইটো 4 ভাগ কৰা হৈছিলে হয়নে 4 ভাগ কৰা হৈছিলে যদি এইটো আপোনালোকে কেনেকৈ কৰিব ইয়াতো এটা ভাগ এনেকৈ পৰিব আৰু সেম টু সেম এটা গুলাই পৰিব তাৰপিছত ইয়াতো এটা এনেকৈ ভাগ পৰিব ইয়াতো গুলাই হ'ব ইয়াতো গুলাই হ'ব এতিয়া এই চিত্ৰটোৰ লগত মিল থকা চিত্ৰ আমি কোনটো পাম নিশ্চয় আপোনালোকে বুজি পাইছে 3 নম্বৰ অপচনটো ইয়াৰ শুদ্ধ হৈ যাব গতিকে বেলেগ এটা প্ৰশ্নলৈ গৈছোঁ এইবোৰ বেছি টান প্ৰশ্ন নহয় একেবাৰে পানী যদি আপোনালোকে কৰিব পাৰে অলপটো খালি দিমাগ লগাব ভয় নাখাব প্ৰশ্নবোৰ দেখি বহুত সহজ প্ৰশ্ন আহে আপোনালোকে এইটো চিত্ৰত চাই আছে W নিচিনা হয়নে এই W নিচিনা আকৃতিটো আমি কি কৰিব লাগিব 1 2 3 4 এই 4টা চিত্ৰৰ ভিতৰত ক'ত লুকাই আছে সেইটো আমি বিচাৰি উলিয়াব লাগিব তো বন্ধুসকল খুব ভালকৈ মন কৰিলে আপোনালোকে দেখি পাব যে 1 নম্বৰ এনসাৰটোত হ'ব W কিয়নো ইয়াত এনেকৈ এটা আকৃতি খুব ধুনীয়াকৈ লুকাই আছে মই অলপ চাফা কৰি দিম আপোনালোকে চাব 1 নম্বৰ উত্তৰটো শুদ্ধ হৈ যাব চাইছেনে 1 নম্বৰ উত্তৰটো ইয়াৰ শুদ্ধ হ'ব তাৰপিছত আমি বেলেগ এটা প্ৰশ্নলৈ গৈছোঁ ইয়াত কি কৈছে আপোনালোকক কি দিয়া আছে 1 2 3 4 5 6 এনেকুৱা 6টা দণ্ড দিয়া আছে হয়নে 6ডাল লাঠি দিয়া আছে এই 6ডাল লাঠি দি আমি কোনটো আকৃতি বনাব পাৰিম আমি 2 নম্বৰটো চাওঁচোন 2 নম্বৰটোত 1 2 3 4 ইয়াত কেইটা আছে 4টা আছে গতিকে এইটো হোৱাৰ সম্ভাৱনা নাই 3 নম্বৰটোত চাওঁ 1 2 3 ইয়াত 3টা আছে ইয়াত 3টা আছে এইটো হোৱাৰ সম্ভাৱনা নাই 4 নম্বৰ প্ৰশ্নটো চাওঁ 1 2 3 4 5 হয়নে গতিকে ইয়াত 5টা আছে এইটো হোৱাৰ সম্ভাৱনা নাই কিয়নো আমাক ইয়াত কেইটা দিছে টোটাল 6টা দিছে গতিকে 6টা দিছে তো আমাৰ 6টা থকা কোনটো হ'ব 1 2 3 4 5 6 ইয়াত 6টা আছে ইয়াতো 6টা আছে মিলিছে গতিকে 1 নম্বৰ প্ৰশ্নটো শুদ্ধ হৈ যাব ঠিক আছে আমি বেলেগ এটা প্ৰশ্নলৈ গৈছোঁ পলম নকৰাকৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব কিয়নো এক্সামৰ পিছতো মই আপোনালোকক কি কৰিম কোৱেশ্চন পেপাৰ ডিসকাস কৰিম আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ভিডিঅ' চাই এটা লাইক নিদিয়ে সাবস্ক্ৰাইবো নকৰে
সাবস্ক্ৰাইব এটা কৰি দিবলৈ 1 ছেকেণ্ডো নালাগে দাদা মই যিমান কষ্ট কৰোঁ আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে সিমান কষ্টও কৰিব নালাগে মাত্ৰ ৰঙাকে সাবস্ক্ৰাইব লিখা থাকিব আপোনালোকৰ ইউটিউবৰ তলত সেই সাবস্ক্ৰাইব বটনটো টিপি দিলে আপোনালোকে সদায় মোৰ ভিডিঅ'বোৰ চাব পাৰিব আৰু কেনেকুৱা বুজাব লাগে কি নাই সব আপোনালোকে নিজৰ ল'ৰা ছোৱালীক দেখুৱাব পাৰিব যদি আপোনালোকক লাগে যে মই এইবোৰ ভিডিঅ' ইমান কষ্ট কৰি বনাও যদি এইবোৰ ভিডিঅ' আপোনালোকৰ ল'ৰা ছোৱালীক 0.1% যদি হেল্প কৰে তে মোৰ ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তে বলক বন্ধুসকল লগ পাম আকৌ নেক্সট ভিডিঅ'ত এতিয়া আপোনালোকৰ পৰা বিদায় লৈছো থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'